প্লেটে দি থাকিব লাগে। আমাৰ এতিয়া বৰ্তমান প্লেট আহি পোৱা নাই, আমি খাবলৈ ৰেডি হৈ আছোঁ। এয়া ৰাহুল, এইটো ৰাহুল, আমি খাবলৈ পূৰা ৰেডি। এয়া খা খাই বাই বাই খাবলৈ ৰেডি পূৰা। এয়া আমাৰ দাদাই লুচি বনাই আছে, লুচি নে কি দাদাই পৰঠা বনাই আছে পূৰা ৰেডি। সেই বন্ধু বান্ধৱীসকল, ৰাতিপুৱাই গুড মৰ্ণিং দিলোঁ নহয়। আপোনালোকে বা মোৰ ভিডিঅ'টো দুপৰীয়া চাইছেনে নে ৰাতি চাইছে নে পুৱা চাইছে মই নাজানো, কিন্তু মোৰ ফালৰ পৰা গুড মৰ্ণিং। সেইগিলা বাদ দিয়ক, আগতে এই জেগাখিনি আপোনালোকে চিনি পাইছেনে? যদি এই জেগাখিনি চিনি পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু আপোনালোকে এই জেগাখিনি ভালদৰে চাই লওক, কিন্তু চাই কেনে আমাৰ কমেণ্ট বক্সত জনাব সোনকালকে। আৰু এতিয়া সেইগিলা বাদ দিয়ক, আমাৰ মেইন কাহানীটো শুনি লওক। আজি আমি ভ্ৰমণত যাম। ভ্ৰমণ আমি ক'ত যাম আপোনালোকেতো নাজানে। আপোনালোকে যদি জানিব খুজিছে এই ভিডিঅ'টো চাই থাকক। এতিয়া আমি বৰ্তমান সেইখিনি জেগাতে আমি আহি আছোঁ, য'ত আপোনালোকে কমেণ্ট বক্সত জনাব এইখিনি জেগা কোনখিনি হয়। বৰ্তমান আমি ফেগুৱাহাট পাৰ হৈ আমি চাহপাতৰ বাগান পালোঁ। বৰ্তমান আমি চাহপাতৰ বাগানলৈ যাই আছোঁ, আৰু অলপমান দেৰিকৈ আমি কলৰ দোকান পালে কল ল'ব লাগিব, কিন্তু আমি কল আমাৰ ঘৰত নাই। আমাৰ ঘৰত নাই আমাৰ চবৰ ঘৰতে নাই। সেইকাৰণে আমি ৰাস্তাই কল চাই যাবলগীয়া হৈ আছে। খাৰ খাটিব তক ইমান স্পীড কোনে যাব দিছি। এই আগত দোকান পাইছোঁ, অলপমান দেখা পাইছোঁ। দোকান হয়নে নহয়? দোকান কেতিয়া পাম? কলৰ দোকান। আৰু মোৰ চকাটো ইমান স্পীড চলি আছে, পূৰা ডিছ ব্ৰেক মাৰিলে পাছৰ চকা দাং খাই যাব। আৰু পাছৰ চকা দাং চাগে ঠেত যায় বস্তা না হৈ গৈছে। কেনে চাইকেল চলান দিছোঁ আজি। এয়া আগত কলৰ দোকান লাগিছে, অকণমান আগত যাই কিনে চাওঁ কলৰ দোকান হয়নে। কলৰ দোকানলৈ লৈ যাব লাগিব এগালি না। কল ল'বিনে? এয়া আগত কল আছে, আমি এতিয়া কল ল'ম। কল কিমানকৈ? বেলেগ কলটো লৈ ল'লোঁ, এতিয়া খালি যাব লাগে মন্দিৰলৈকে। আমি কাপোৰগুৰি মন্দিৰত যাম। আপোনালোকে ভিডিঅ'টো শেষ কৰি চাই থাকক, তাতে গৈ আৰু আপোনালোকে নতুন ধৰণৰ বস্তু দেখা পাব। এতিয়া খালি যাব লাগে। চলো গাইছ, চলি ফাষ্ট। সেইয়া আগত কেইটামান যাই পেলাই মই মাজত, আৰু মোৰ মাজত আৰু কেইটামান আছে। এতিয়া যাই আছোঁ বৰ্তমান। মই আপোনালোকক বাকীখিনি দেখাব নোৱাৰিলোঁ, আপোনালোকে বেয়া নাপাব, কিন্তু মোৰ কেমেৰাত চাৰ্জ নাই। সেইকাৰণে ডাইৰেক্ট আহি কাপোৰগুৰি মন্দিৰৰ ৰাস্তাটোৰ পৰা আকৌ চালু কৰিছোঁ ভিডিঅ' বনোৱা। আপোনালোকে বেয়া নাপাব। বৰ্তমান আমি এখন দোকান পাইছোঁ। এখন দোকান আছে ছাগলী দেখোঁ। এই ছাগলী চাইড এই অলপ শুনা নল'লে হয়। কি চাইকেল চলাইছে? মোৰ নিচিনাকৈ চাইকেল চলাব কোনে পাৰি? সেই যদি পাৰে আমাৰ কমেণ্ট বক্সত জনাই দিবি।
আৰু অলপমান আৰু বেছি দূৰ নাই ইয়াৰ পৰা দেখা পাই আৰু মোৰ আগত মুন্না আৰু ৰাহুল যায় কিনে উপস্থিত হৈ আছে তাক এতিয়া লগ ধৰিব লাগে আৰু ভিতৰত সোমাই যাব লাগে মুন্না ক'ত এইয়া এই চলো এইয়া এতিয়া বৰ্তমান কাপোৰকণি মন্দিৰৰ গেটৰ সন্মুখ পালোহি এতিয়া আমি ভিতৰত সোমাই গ'লোঁ আৰু ভিতৰত সোমাই কিনে আৰু ছাতি ঘৰৰ পৰা আনিব পাহৰিলোঁ সেইকাৰণে ইয়াতে কিনি ল'লোঁ কিনি লৈ কিনে ডাইৰেক্ট আমি ভিতৰত যাই কিনে ঠগীখন দি কিনে আমি ডাইৰেক্ট ফটো চেলফি উঠিব লাগিব হেমেনে গৈছিলা 20 টকাটো দি 200 কিনে তোৰা মই চাই লওঁ কেনেকুৱা কি হয় দেৰি কৰি লাভ নাই আমাৰ ছাতি কিনা হৈ গ'ল এতিয়া আমি ঠগি দিব যাব লাগে আৰু আমি হাত ভৰি ধুই ছাতি কিনিলোঁ আৰু এতিয়া আমি আৰু চাইকেলৰ ওচৰত যাই আছোঁ আমাৰ তাতে চাইকেলত আৰু কিবা কিবি বস্তু আছে আমি তাতে ল'ব যাই আছোঁ যোগাৰ আছে তাতে মই বাৰু বেগটোৱে লৈ যাম গামছা লবাই আছে গামছা মোৰো আছে হাসে পুরা একদম হচ্ছে না আমি পুরা একদম চোপড়াকেইটা উঠালে মানে গামছাখন ল'ব লাগিবতো সেইকাৰণে অকণমান ভালদৰে চাপি লওঁ আৰু কলত ল'ব লাগিব আৰু সেৱা ল'বলৈ যাব লাগিব আৰু ঠগি দিব লাগিব মোৰ পতে শিকোৱা নাই মই খাব লাগে পাছ কৰি আমি একদম হেৰি কৰি ল'লো এতিয়া দিয়া তামোলো আছে তামোল পাণ আমি পুৰা একদম ৰেডি হৈ ল'লো চল লাংহাইটো লৈছে নে পাছ এই আমি একদম পুৰা ছাতি কিনিলোঁ চাগে দাম 10 টকাই পাইছা সঁচাই 10 টকা এই চেণ্ডেল ইয়াতে থৈ যাম ইয়াতে থৈ যাম চেণ্ডেল চাওঁ চেণ্ডেল চব থৈ ল'লোঁ নহ'লে মোক ৰাস্তাই ৰাস্তাই আহা না সেই হ'লে দংগলটো মাছো সেই অলপমান হেৰি চিত্তই সেই পানী চিত্তই মাৰ আমি এতিয়া সেই গছজোপাৰ তলত ঠগি দিম আপোনালোকে চাই থাকক আমি ক'ত কেনেকৈ ঠগি দিওঁ কিন্তু মই বুটটো কোনে লৈ আহিছোঁ ভিজোৱা নাই এতিয়া আমি কুপন কাটিব লাগিব তেতিয়া 6খন অঁ দি দিলো জমা দিলি হেৰি দি আমি এতিয়া পুৰা গেলেৰে সোমাই আহিলোঁ আমি গছজোপাৰ ভিতৰলৈ আহিলোঁ এয়া আৰু ভিতৰত মানুহে ঠগি দি আছে আমি বা চিট পাওঁ নে নাপাওঁ গেৰাণ্টি নাই কিন্তু আমি চেষ্টা কৰিম ঠগি দিবলৈ বাপৰে বা ইমান মানুহ আমি তাৰমানে ৰাতিপুৱা আহিছোঁ সেইকাৰণে ইমান মানুহ আপোনালোকে দেখা নাই আৰু 10-11টা বজাত মানুহ পুৰা এইটো ৰাস্তাত লাইন পাতি আমি যদি থাকোঁ 11টা বজালৈকে আপোনালোকৰ দেখোঁ মানুহ কিমান হয়
আমি দৰ্শনাৰ্থীসকলক আমাৰ ঠগি দিয়া হৈ গ'ল, আমি এতিয়া সেৱা ল'ব লাগে। আমি এতিয়া সেৱা লৈ আছোঁ। আমাৰ পৰা সেৱা লোৱা হৈ গ'ল, ঠগি দিয়া হৈ গ'ল। এতিয়া আমাৰ মানে আৰু এটা কাম আছে, কামটো হ'ল ফুটা লোৱা কাম। ফুটাটো আমাৰ লোৱাৰ পিছতে আমি কিবা খাব পাৰিম। এতিয়া আমি ফুটা ল'ব যাব লাগিব। ব'লক আমি ফুটাটো লওঁ আৰু আপোনালোকে ভালদৰে ভিডিঅ'টো চাই থাকক। সেইগিলা প্ৰসাদ কিহৰ কাৰণে পেকিং কৰি আছে আপোনালোকে জানেনে? নাজানে যদি শুনক। আমাক সেই 6টা কুপন যি দিছে, সেই 6টা কুপন ইহঁতে দিলে 6টা টোপোলা দিব। সেইকাৰণে কুপন দিয়া হৈছে। এইটো কাৰ ভৰি লৈ লাং মই এইফালে এইগিলা হেৰি কৰি দিলো। আমাৰ এইগিলা হেৰি কৰি নিলা নেকি? এটাতো একো নাই, এইটো নাই চব্জি একো নাই। চাওঁ কিবা চিচা কেইটা লো বেঙা লো মেচটো আছে। এইটো চিচা পেলাই দে, ফুল আছে। चल लबी ना वीडियो कर रहा है ना क्या? ইয়াতে এতিয়া আমি সেৱা ল'ব লাগিব। আমি এতিয়া সেৱা ল'ম আৰু কেইটামান দুজনে সেৱা লৈ আছে। সিহঁতৰ হোৱাৰ পিছতে আমি সেৱা ল'ব লাগিব। সিহঁতৰ এতিয়া হ'বই, হোৱাৰ পিছতে আমি সেৱা ল'ম। আমি অলপ টাইম অপেক্ষা কৰিব লাগিব। তেওঁলোকৰ হৈ গ'ল, এতিয়া আমি বহি যাম। এয়া মই বহি গ'লো। এতিয়া খালি সেৱা ল'ব লাগে বাছ। man. Apa? Apa? Mana? এইফালে আমাৰ পৰা ফটা লোৱা হৈ গ'ল। আমি এতিয়া মন্দিৰৰ পৰা ওলাই আহিব লাগে আৰু প্ৰসাদ খাব লাগে। আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ। এতিয়া আগত প্ৰসাদ দি আছে, আমি খাব লাগে আৰু ঘূৰিব লাগে। এয়া প্ৰসাদ ৰাহুলক দিলে, এতিয়া মোক দিব। প্ৰসাদ খোৱাৰ পিছত আৰু এটা কাম আছে, আমাৰ কুপনকেইটাৰ টোপোলা এতিয়া ল'ব আছে। আমি অলপমান দেৰিকৈ ল'ম। এতিয়া আমি এটা গৰুৰ ওচৰলৈ আহিছোঁ। এই গৰুৰ ওচৰত আমি অকণমান পূজা কৰিম। পূজা কৰাৰ পিছত আমাৰ কাম হৈ যাব। আমি দেশত কিবা কিবি খাব পাৰিম।
এয়া আমি পুৰা একদম গোটাকেইটা বহি আছোঁ। হ্যাঁ উচি উচি হা এই হ্যাঁ Hey dosto, welcome my second channel. মই মানে ফুটা লোৱা প্ৰসাদ খোৱা হৈ গ'ল। আমি এতিয়া অলপমান বাহিৰলৈ আহিছোঁ। বাহিৰত এতিয়া আমি অলপমান বহিম আৰু বাহিৰলৈ অহাৰ পিছত আমি তাতে এটা নদী আছে। আমি নদীটোৰ ওচৰলৈ আমি নদী চাব আহিছোঁ। আপোনালোকে যদি এইটো নদী দেখা নাই আপোনালোকে মোৰ তাত চলাব পাৰে। আৰু মই আপোনালোকক আগতে কৈছিলোঁ নহয় 10-11 বজাত মানুহ পুৰা ভৰ্তি হৈ যাব আৰু এই ৰাস্তাটোত পুৰা লাইন পাতিব লাগিব। এতিয়া চাওক 10টা বাজি গ'ল। 10টা মানে 11:30 বাজিছে আৰু টাইম চোৱা নাই। এতিয়া কাৰণে কিমান দীঘল লাইন পাতিছে আৰু অলপমান দেৰিকৈ আৰু দীঘল লাইন হ'ব। মানুহ আৰু আহি আছে। আমি পুৰা বহি আছোঁ। বহি আমি ভিডিঅ' কৰি আছোঁ। কি কৰিবি আৰু মানুহ হৈ যাব আৰু মানুহ একদম ৰাসৰ খোলা নিচিনা মানুহ হৈ যাব আৰু অলপমান দেৰিকৈ। এতিয়া ঠগি দিব লাগি মানুহ ইমান দীঘলকৈ লাইন পাতিছে। আমাৰ মন্দিৰত পুৰা কাৰ্যসূচী শেষ হৈ গ'ল। এতিয়া আমি মন্দিৰৰ পৰা ঘৰলৈ আহি আছোঁ। আমি এতিয়া আৰু হোটেল বিচাৰিব লাগে, কিন্তু আমি পুৱা একো খাই অহা নাই, ৰাতিও খোৱা নাই। আমি লঘোণ দিছোঁ। এতিয়া আমাৰ তামাম ভোক লাগিছে। আমি হোটেলত খাব লাগে। আমাৰ এতিয়া বৰ্তমান প্লেট আহি পোৱা নাই। আমি খাবলৈ ৰেডি হৈ আছোঁ। এয়া ৰাহুল এইটো ৰাহুল আমি খাবলৈ পুৰা ৰেডি। এয়া খাবলৈ এইটো খাবলৈ ভাগৰি গৈছে। ইয়াতে নাপাই পেলাই ভাগৰি গৈছে। চকু গাঁতাত গৈছে ইয়াৰ ভাৰ্গৱ আমাৰ খাৰ খাইটি এই হোমেন খাবলৈকে ৰেডি পূৰা চলা লৈছে। মানে পূৰা জবৰদস্ত খাই দিব। এখনেই নহ'ব, 3খন হ'ব, 3খন 5খন লাগিব। মুখখন চাব খুজিছে একবাৰ খাৱাৰ আগতে। আমাৰ ইয়াত দাদাই বনাই আছে। দাদাই বনাই আছে লুচি বনাই আছে দাদাই। আমি পূৰা লুচি খাবলৈ এয়া পূৰা আমি ৰেডি খাবলৈ পূৰা ৰেডি হৈ আছে। এইবিলাক এই ৰেডি হোমেন বাই বাই খাবলৈ ৰেডি পূৰা। আমাৰ দাদাই লুচি বনাই আছে। লুচি নে কি দাদাই পৰঠা বনাই আছে। পূৰা ৰেডি বস্তু পূৰা ৰেডি হৈ আছে। বনাই আছে গৰম গৰম পৰঠা চব্জি ৰেডি কৰি থৈ দিছে। খাই ভাল লাগিব। কেতিয়াৰে আমি সেইটো অপেক্ষা কৰিব লাগিব। এয়া আমাৰ মূৰে ক'বলৈ হাদিয়া লাগছে। দোকানী দাদাই বা কেতিয়া আনে লুচি। এতিয়া দাঁত কামুৰি বহি ওলাইছে, হাত আঙুলি কামুৰি চলা সলকা লৈছে। আপোনালোকে দেখিছে এইটো আমাৰ ভাৰ্গৱ জ্যোতি যদুমণি। তলত একো নাই প্লেট, কিন্তু মানুহটো ৰখি আছে। উপায় নাই আৰু এই পৰিস্থিতিত যৌগটোকে সাৰ উঠি কৰি এতিয়া ৰখি আছে ভাৰ্গৱ, হোমেন, খাইটি, ৰাহুল। আমাৰ এইটো দোকানী পুতাকে পূৰা চাই আছে কিন্তু কি পৰিস্থিতিত বনাই। এইটো পূৰা মিচিকে হাঁহি মাৰিছে। খাব পাব। অলপ চিনাইটো দেখাই দিছোঁ, চিন পাব পাৰে। আমাৰ দাদাই বনাই আছে পূৰা গৰম গৰম পূৰা সোৱাদ লগাব। বাই বাই বন্ধু বান্ধৱীসকল, আপোনাৰ লগত আমি বহুত এনজয় কৰিলোঁ। এতিয়া আমি আমাৰ পৰা খাৱা যোগাৰ হৈ গৈছে। আমি এতিয়া খাব লাগে। আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব আৰু পূৰা একদম শ্বেয়াৰ কৰি দিব নপৰিব। বাই বাই।